দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে অসম চৰকাৰে ঘোষণা কৰাৰ সময়তে আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজত যে বিভিন্ন প্ৰজাতিৰ বান্দৰ আছে তাৰ এক প্ৰমাণস্বৰূপে উদ্ধাৰ হ'ল এটা লাজুকী বান্দৰ। হলুৰ বান্দৰকে ধৰি বিভিন্ন প্ৰজাতিৰ বান্দৰ মাজে সময়ে দেখিবলৈ পোৱাৰ সময়তে শুক্ৰবাৰৰ নিশা পানবাৰী গাঁৱৰ স্থানীয় একাধিক যুৱকে এখন গাড়ীৰ সন্মুখৰ পৰা এটা লাজুকী বান্দৰ উদ্ধাৰ কৰে। পানবাৰী গাঁৱৰ যুৱকসকলে উদ্ধাৰ কৰা লাজুকী বান্দৰটো পিছত খেজান খণ্ড বন কাৰ্যালয়ৰ কাষৰ বনাঞ্চলত ৰাতিয়ে স্থানীয় ৰাইজ আৰু হেল্থ ফাউণ্ডেশ্যনৰ কৰ্মীৰ সহযোগত মুকলি কৰি দিয়াৰ কথা জানিব পৰা গৈছে। যোৱাকালি 8:10 বজাত পানবাৰী ৰাস্তাৰ পৰা যিটো স্লো লৰি লাজুকী বান্দৰ কেইজনমান গাঁৱৰ যুৱকে দেখা পাই পেলাই তাৰ পৰা উদ্ধাৰ কৰে আৰু উদ্ধাৰ কৰাৰ পিছত তাৰে যিটো ডিগবৈ বন সংমণ্ডলৰ বন বিভাগৰ লগত যোগাযোগ কৰে। যিটো লাজুকী বান্দৰ সেই লাজুকী বান্দৰটো উদ্ধাৰ কৰোঁতে যিখন ৰিজাৰ্ভ ফৰেষ্ট আছে সেই ৰিজাৰ্ভ ফৰেষ্টখনতে আমি ৰাতি সেই দুষ্প্ৰাপ্য লাজুকী বান্দৰটো আমি ৰিলিজ কৰি দিওঁ। বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।